এই মুহূৰ্তত নৰ্থ ইষ্ট নিউজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এনেকৈ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি সেই গুৰুত্বপূৰ্ণ বাতৰি মাজলৈ আগবাঢ়ি যাওঁ। চাঞ্চল্যকৰ ডকাইতি কাণ্ড। SBI বেংকৰ সন্মুখতে ডকাইতি বাইকৰ নম্বৰ ৰাখিলে যুৱতীয়ে। গাড়ীত টকাৰ বেগটো থৈ গাড়ী ষ্টাৰ্ট দিব ওলাওঁতে এজন যুৱকে তেওঁৰ পইচা পৰিছে বুলি পৰনীয়াকৈ নামি গৈ 10 টকীয়া নোট 10খনৰ বটল লওঁতে গাড়ীৰ পৰা টকাৰ বেগটোলৈ পলায়ন কৰে দুই যুৱকে। তীৰ্থনগৰী হাজোত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ৰাজপথৰ পৰাই অপহৰণ চেষ্টা 12 বছৰীয়া ছাত্ৰক। তীৰ্থনগৰী হাজোৰ সংঘটিত হৈছে এনে এক চাঞ্চল্য অপহৰণ কাণ্ড। ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত হাজোৰ কলিতাকুছিৰ পৰা অপহৰণ এজন 12 বছৰীয়া ছাত্ৰ। নিশা বিচনাৰ পৰা 18 দিনীয়া কিশোৰ চুৰি। পুৱাপাতিৰ মাটিৰ বুকুৰ পৰা দুৰ্বৃত্ত চুৰ কৰি নিলে শিশুটি। বঙাইগাঁৱত এই চাঞ্চল্যৰ ঘটনা। বঙাইগাঁৱৰ বিদ্যাপুৰৰ বিনয় সূত্ৰধাৰ নামৰ লোকজনৰ সদ্যজাত সন্তানটি নিশা ঘৰৰ পৰা দুৰ্বৃত্ত চুৰ কৰি নিয়ে। বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰ গাঁৱত 18 দিনীয়া শিশু চুৰিৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। নিশা বিচনা শুই থকা অৱস্থাত মাটিৰ বুকুৰ পৰা অন্যতম হল পানী কেঁচুৱা। বিনয় সূত্ৰধাৰ নামৰ লোকজনৰ সদ্যজাত সন্তান নিশা ঘৰৰ পৰা পৰাই কোনোবাই চুৰ কৰি নিয়ে। মাক শেৱালী সূত্ৰধাৰ নিজে সন্তানলৈ নিশা টোপনি যোৱাৰ পিছত কাষতে থকা কণমানি সন্তানটিক অন্তৰ্ধান হৈ পৰে। পৰৱৰ্তী সময়ত মাজনিশা মাকে অতি নিজৰ সন্তানৰ কাষত নাপাই হোৱা দোৱা লাগিল। ঘৰৰ ভিতৰৰ পৰা বন্ধ কৰা দৰ্জাখন খোলা অৱস্থাত মহিলাবোৰে প্ৰত্যক্ষ কৰে। ইতিমধ্যে জিলা আৰক্ষী অধীক্ষক প্ৰণীল ডেকাসহ আৰক্ষী বিষয়াবৰ্গ ঘটনাস্থলত উপস্থিত তদন্ত আৰম্ভ কৰিছে। কিন্তু ঘটনাৰ প্ৰকৃত ৰহস্য বৰ্তমানৰ উদ্ঘাটন হোৱা নাই। সাৰ পালে ৰজাঘৰে। আজিৰ পৰা চলিল চৰকাৰী জাহাজ। কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী। চিনাকি খাতৰ অচিনাকি দৃশ্য। নিমাতী খাতৰ ভয়ংকৰ নাও দুৰ্ঘটনাত সলনি কৰিলে বৰ্তমানৰ দৃশ্যপট। কাজিৰঙা বনাঞ্চলৰ ঢেকীয়াপতীয়া বাঘৰ আতংক। বাঘৰ গৰ্জনত শংকিত ৰাইজ। স্থানীয় লোকে সন্দেহ কৰা মতে দুটা বাঘৰ মাজত হোৱা পাৰস্পৰিক যুঁজৰ পিছত আঘাতপ্ৰাপ্ত হোৱাত বাঘটো বৰ্তমান আশ্ৰয় হৈছে পুখুৰীটোত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ বাঘমাৰীত ঢেকীয়াপতীয়া বাঘৰ আতংক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰী মেটেকাৰ মাজত অৱস্থান গ্ৰহণ কৰিছে ঢেকীয়াপতীয়া বাঘটোৱে। পুৱতি নিশা বাঘটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। স্থানীয় লোকে সন্দেহ কৰা মতে দুটা বাঘৰ মাজত হোৱা পাৰস্পৰিক যুঁজৰ পিছত আঘাতপ্ৰাপ্ত হোৱা বাঘটো বৰ্তমান আশ্ৰয় হৈছে পুখুৰীটোত। ঘটনাস্থলীৰ বন বিভাগৰ উপস্থিতিৰ সৈতে আৰক্ষীৰ লোকো উপস্থিত আছে। বাঘটোৰ আশ্ৰয় লৈ থকা পুখুৰীটোৰ সমীপতে আছে কেইবা ঘৰৰ লোক। আশংকিত যিকোনো পৰিস্থিতিৰ বাবে খালী কৰিবলৈ দিয়া হৈছে বহুকেইটা ঘৰ। বাঘটোত তেওঁলোকে তত্বাৱধান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা সাজু কৰি ৰাখিছে পাণবাৰী বন্যপ্ৰাণী উদ্ধাৰ বিভাগে।